Welcome to my YouTube channel. So আমি আজি এটা জায়গাত ফুৰিব যাওঁ খুদ যাওঁ আপোনালোকক দেখুৱাম এখানে ব্লগ এটা কৰোঁ বুলি ভাবিলোঁ আৰু ব্লগ আহিব আৰু বহুত নম্বর দুজনী ফুৰিব গৈছোঁ আৰু আছে মানুহ আমি এতিয়া ওলাইছোঁ সো বতৰটো বহুত বেছি গৰম ভেকেশ্যন শেষ হ'ব হৈছে কিন্তু ফুৰিবলৈ যাওঁ আৰু যাওঁ ফুৰি আহোঁ বুলি ভাবিছোঁ হোপফুলি ভাল হয় নতুন এটা জেগা সো কি আপোনালোকক দেখুৱাই থাকিম তেন্তে আপোনালোকে যদি মোৰ চেনেল নতুনকৈ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল নটিফিকেশ্যন অন কৰি থ'ব যাতে পিছলৈ যদি কিবা ভিডিঅ' আপুনি নটিফিকেশ্যন পাই যায় তেন্তে আহক আজি ভিডিঅ' ষ্টাৰ্ট কৰোঁ ষ্টাৰ্ট অ' গড হাই কোন যাব আজি আমাৰ লগত অ' গডত ধৰিবা নি অলপ ধৰা না প্লিজ চলো এজনী মা বাই চ' কেনেকুৱা লাগিছে ইমান দিনৰ মূৰত আজি আমি ওলাই আহিছোঁ কোৱাচোন অলপ দাদা আমি মানে গুৱাহাটীৰ পৰা যেতিয়া আহিলোঁ এইবোৰ ফুৰা চুৰা এইবিলাক চব পাহৰি গ'লোঁ সব ইমানে মানে চাকৰি লাইফত বিজি টাইমে নাপাওঁ সময় নাপাওঁ বুলি চিম্পুল একেবাৰে সময় নাপায় আজি আমি টুইনিং কৰিছোঁ হোৱাইট আলু মছলা কি টেষ্টি লাগিছে আৰু এয়া আমি আহি পালোঁ 7 কিলোমিটাৰ ৰিজৰ্ট যোনখন আছে অৰুণাচলত বহুত শুনি আছিলোঁ এইখন ৰিজৰ্টৰ কথা যোৱা বছৰৰ পৰাই চ' ভাবিলোঁ এবাৰ গৈ আহোঁ বুলি ভেকেশ্যন হৈ থাকোঁতে আৰু সোমাই পিনে ইমান এটা ধুনীয়া এটা ভিউ লুক এট দিছ ভিউ ইমান বেছি ধুনীয়া লাগিছে গোটেই পানীখিনি কেনেকৈ ফ্ল' হৈ আছে I am so excited to go inside and show you all the 7 kilometer resort. Entry fee was 50 rupees per person. Already some cottage book. So আমি গৈ পাইছিলোঁ 11:30 বজাত চ' আপোনালোকে যদি ইয়াত যাওঁ বুলি ভাবিছে তেন্তে আগতীয়াকৈ আপোনালোকে বুক কৰি থ'ব পাৰে তেওঁলোকক ফোন কৰি পিনে বিকজ আমি 11:30ত পাইছোঁগৈ আৰু তেতিয়ালৈকে অলমষ্ট গোটেই কটেজখিনি ফুল হৈ গৈছিল বাট আমি লাকিলি বহিবলৈ জেগা পালোঁ চ' আপোনালোকে যদি যোৱা এনেকুৱা কিবা প্লেন কৰিছে তেন্তে আগতীয়াকৈ বুক কৰি যাব বহুত বেছি ঠাণ্ডা বহুত ঠাণ্ডা দেই ইয়াত অলৰেডি চব বুক চ' আমি নেচাৰেল টেণ্টৰ তলত অলৰেডি আছে কোনো আছে মানুহ অহা নাই সিহঁতি কোনোবা আহিলেহে সিহঁতি যিহেতু সেইদিনাখন বহুত বেছি গৰম আছিলে চ' আমি তাত গৈয়ে আমি ডাইৰেক্ট গ'লোঁ পানীলৈ আৰু এই কটেজটো আপোনালোকে দেখিছে ইয়াত অলৰেডি বুক কৰা আছে বাট আমি মানুহ অহাৰ আগত আমি ভাবিলোঁ অলপ ভিতৰলৈ গৈ আহোঁ বুলি আৰু আপোনালোকক এটা ভিউ দেখুৱাওঁ বুলি বিকজ গোটেই 7 কিলোমিটাৰ ৰিজৰ্টখনত এইটোৱে এটা কটেজ য'ত বহুত ধুনীয়া আৰু ডাঙৰ হয় ইয়াত অলৰেডি বুক কৰি থৈছিল অলৰেডি মানুহে চ'
ইয়াত আপোনালোকে বহি ইয়াত বহুতখিনি স্পেচ আছে ইয়াত বহি পিনে আপোনালোকে এনজয় কৰিব পাৰে ভিউটো এনজয় কৰিব পাৰে বাকী কটেজবিলাকো ধুনীয়া বাট এই কটেজটো বহুত বেছি এটা চেণ্টাৰ অফ এট্ৰেকশ্যন আছিল আৰু খানাৰ কথা যদি ক'ব যাওঁ খানাটো ভাল আছিলে আমি তাত পৰ্ক ড্ৰাই ফ্ৰাই অৰ্ডাৰ কৰিছিলোঁ সেইটো বহুত বেছি টেষ্টি আছিলে আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে বাকী চিম্পল আছিলে ভাল আছিলে একো বেয়া নাছিলে আৰু প্ৰাইচবিলাক ৰিজনেবল আছিলে চ' খানাৰ কাৰণে আমি এইখিনি অৰ্ডাৰ কৰিছিলোঁ সো এয়াই আছিল আজিৰ ভিডিঅ' আমি সেইদিনা বহুত বেছি এনজয় কৰিলোঁ আপোনালোকে চাগে দেখা পাইছেই আমি কিমান বেছি এনজয় কৰিলোঁ বিকজ এনভাইৰনমেণ্টটো বহুত বেছি ভাল আছিলে চবফালে চাৰিওফালে ধুনীয়া ধুনীয়া গান বাজি আছিলে আৰু বহুত বেছি এনজয় কৰিলোঁ বহুত বেছি ডান্সো কৰিলোঁ আমি আপোনালোকে দেখাও পাইছে চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্টত জনাব আপোনালোকে কেনেকুৱা পালে বেল ন'টিফিকেশ্যন অন কৰি থ'ব যাতে পিছতে যদি কিবা ভিডিঅ'টো আপুনি ন'টিফিকেশ্যন পাই যায় তেন্তে আজিলৈ আহিছোঁ আকৌ সোনকালে লগ পাম বাই সকলোৱে ভালকৈ থাকিব